নমস্কাৰ গাইছ, ৰাতিপুৱা হৈ উঠিলোঁ, উঠি কিনে গা চা ধুই ৰেডি মানে গিলাচমান পানী খাওঁ, তাৰপিছত যাম। নে কি কয় গাইছ? बैगन। हे प्रभु हे प्रभु, हे हरि राम कृष्ण जगन्नाथ प्रेमानंद, ये क्या हुआ? গাড়ীখন ধোৱা হৈ গ'ল গাইছ। এতিয়া কিবা এটা খাওক ৰাতিপুৱা। এতিয়া মানে আপোনালোকৰ মেইন এটা প্ৰশ্ন, ৰাতিপুৱা আপোনালোকে কি খায়? চাহ বিস্কুট নে ব্ৰেড আমলেট? মই কিন্তু ডাইৰেক্ট ভাতে খাওঁ। আপোনালোকে কমেণ্ট কৰি ক'ব পুৱা কি খায় নে কি কয় গাইছ। চ' মোৰ ব্ৰেকফাষ্ট ৰেডি। এয়া ঠাণ্ডা ভাজি, এইটো আলু দি কৰিছে। লালু গাইছ গাড়ীখন গৈ আছোঁ আৰু আপোনালোকে দেখি থাকক, আপোনালোকে দেখি থাকক। ৰাস্তাটো একদম ডেঞ্জাৰ ৰাস্তা, বৰষুণ পৰা বতৰত একদম আহা নাযায়। বৰষুণ বতৰ মানে একদম হাল চাল বাব নালাগে, ডাইৰেক্ট বিধান চলালে হ'ল ইয়াত আমাৰ ৰাস্তাত। আজিকালি যাত্ৰা বনি ওলাগে মানে পেচেঞ্জাৰ পায়। এই ওচৰৰে ঘৰ এইটো, ইয়াত মানুহ আছে, যাব আহিয়ে যাব। এই আমি কি গাইছ এটা নুমালোঁ গাইছ। লগাওঁ আৰু ঘৰত যাওঁ। মানে গাড়ীখন এতিয়া প্ৰব্লেম আছে, নাভাজে মানে অলপ বেয়া হৈছে। খুৰা আপুনি কিবা ক'ব নকয়? ক'ত যাব? দৰকাৰ নহয় আমাৰ দুজন পেচেণ্ট আছিল গাইছ, দৰকাৰ নহয় বুলি ক'ৰবাত যাব। এটা পেচেণ্ট পাইছোঁ দৰকাৰ, কিন্তু এটা লৈ ইমান দূৰ উপায় নাই, যাব লাগিব। খালি সময় ৰখাব নাথাকে, 10 মিনিট মান হ'ল যাবাৰ দে গাইছ দৰকাৰ। আহোঁ পাওঁ নাই আৰু যদি দুটা পাওঁ তেনেহ'লে ভালেই। সেই লগত মানে বেয়া নে কি কয় গাই? बैगन। ডাইকাত আহি পালোঁ গাইছ, কিন্তু ডাইকাত মানুহে নাই দেখোন। ডাইকাৰ পৰা ভিতৰত দুজনে থৈ আহিব লাগে। আহি ৰাস্তা দেখি মাথা গৰম। চাওকচোন গাইছ কেনেকুৱা ৰাস্তা, ৰাস্তা আহিব মোৰ মনে নাযায়, মাথা নষ্ট হৈ এনেকৈ ৰাস্তা দেখিলে। কিন্তু উপায় নাই, পেচেঞ্জাৰটো নাই নি সোমাই থ'ব লাগিব। একদম জাকিং মাৰে খালি এতিয়া অকণমান ভিতৰত আহিছোঁ। আগৰ পৰা পেট আহিছিলোঁ, এনেকৈ আহি কিমান কিলোমিটাৰ আহিলোঁ, 8 কিলোমিটাৰমান আহিলোঁ ভিতৰত। 60 টকা গাইছে, মাত্ৰ 60 টকা গাইছে। ইয়াতে যদি পাওঁ এতিয়া খালি খালি হৈ আছোঁ অকলে অকলে। তই জাগত 3জন মানুহ ৰখি আছে, কেতিয়াবা আগিয়া আজিয়াতে গ'ল 3জন। দৌলি বজাই আহি পালোঁ ডাইকাৰ পৰা। আজিয়াত যোৱা মানুহ নাই দৌলি। পৰা ঘূৰি আহি দৌলি পালোঁ, গাড়ীয়ে ঘূৰিছোঁ আৰু চাইলে বেয়া গাইছ। ৰাস্তাখন এয়া কিবা বান্ধিছে, মানে কেম্প বান্ধিছে।
চা না গাইছ পিকলি চাৰিওফালে খালি পিলতে মানুহটো পিকলি গৈছে আগিয়াত মানুহ মই এতিয়া গৈ আছোঁ বলবলা গাইছ আপোনালোকে এটা ভিউ দেখি আছে এতিয়া বলবলা ভিউ এইটো পাহাৰ কি ধুনীয়া এটা পৰিৱেশ কেমেৰাটো ভাল নহয় ন মই সেইকাৰণে অলপ কি কোৱা মানে মনা आ गया आई गाइस आ गया किसी ने खाली যাব লাগিব খালি খালি যে আছে ভাই এতিয়া মানে বলবল पर দাদা আইলো মই নকত যাই ও দেখো আনো ও নকত যাই দিলি আয় গদপরা দাদা রাস্তা ইমোশন এখানে দাদা ও সাবি দিল একদম লাক্সারি সাবি মোবাইল টিভি আছে মানে দেউলি জায়গায় আমার পণ্য আর ফয় ফয় লাগাইছে ফয় 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 মানে কি আয় আয় ফয় ফয় মানে আয় আয় রাখা রাখা হয় ঠিক আছে এতিয়া দুপৰীয়া সময় আমি গোটেইকেইটা এনেকৈ বহি আছোঁ মানুহ কোনো নাই মানে হ'ব এতিয়া আমাৰ খানি ভিডিঅ'ত আহে এতিয়া খালি ঘৰত বহি আছোঁ দুপৰীয়া সময় কাৰণ অলপ পিছত মানুহ হ'ব এতিয়া মানুহ ন ঘৰতে যাম ভাত খাম আৰু আজি মোৰ এই জুবিনৰ ডাইলগ মানে মাজে মাজে কিন্তু কেমেৰা অন কৰিলে নামাৰে তো ঘৰত যাওঁ গাইছ বাই বাই আজিলৈ এৰিছোঁ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে কি কয় এইটো ফ'ল' কৰিব নতুনকৈ ব্লগ বনাই আছোঁ ছাপোৰ্ট কৰিব গাইছ আশা কৰিছোঁ ছাপোৰ্ট কৰিব বাই বাই